হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? বহুত দিনৰ মূৰত অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া ভণ্টি আৰু মই টাউনলৈ বুলি যাবলৈ ওলালোঁ আৰু অটলে ৰৈ আছোঁ। তাকে ভাবিলোঁ ভিডিঅ' এটাকে বনাওঁ, কেইবাদিনো নাই বনোৱা। গাটো যিহেতু ভাল নাই, মোৰ জ্বৰ হৈ আছিল আৰু এয়া অট' আহিল। অট'ত দুইজনী উঠিলোঁ। মই ভইচ অভাৰেই দি দিছোঁ কাৰণ বহুত নইজ আহি আছিল যে কপিৰাইট লাগি যাব বুলি। এয়া গৈ আমি টাউন পালোঁগৈ। কচমেটিকৰ বস্তু দুটামানেই ল'লোঁ প্ৰথমতে। বেছি নাছিল ল'বলৈ, সৰু সুৰা বস্তু কেইটামান আৰু কেক অৰ্ডাৰ আছিল, কেকৰো বস্তু দুটামান ল'লোঁ। বহুত দিন ওলাই অহা নাই, সেইবাবে ওলাই আহিলোঁ। আৰু ইয়াত যিহেতু চব্জিৰ এতিয়া ছিজন হৈছে, সেইকাৰণে চব্জিৰ পুলি দুটামানো ল'লোঁ আৰু এতিয়া উভতি আহিছোঁ। দেখিছে এয়া ইমান ধুনীয়া লাগিছে। আৰু গাঁৱৰ দোকানতে আমি ম'ম' খালোঁ। গুড মৰ্ণিং গাইজ, এয়া দেখিছে ৰাতিপুৱা প্লাণ্টছকেইটাই দেখাইছোঁ। আৰুনো কি দেখাম, ঘৰতে থাকোঁ যিহেতু মোৰ এইখিনিকে দেখি থাকিব আৰু আপোনালোকে ব'ৰ নহ'ব কিন্তু হা। আৰু এয়া দেখিছে ঘৰৰ পুখুৰীৰ মাছৰ আজি ধৰিছিল লোকেল মাছ। আপোনালোককো দেখাই দিলোঁ। দৰিকণা মাছ খাই কোনে কোনে ভাল পায় ক'বচোন, মোৰ খুব ভাল লাগে। দুপৰীয়া ৰবাব টেঙা খালোঁ। আইতাই চাওকচোন খাই আছে বুলি কৈ দেচোন। হাই নমস্কাৰ বুলি কৈ দে। ভাত পানী খাই আজৰি হ'লোঁ। তাৰপাছত সন্ধিয়া কেক এটা অৰ্ডাৰ আছিল, তাকে বনালোঁ। আজিলৈ ভিডিঅ'টি ইমানেই। কেনে পালে শেষত জনাবলৈ নাপাহৰিব। বাই বাই।